সুপ্ৰভাত বন্ধুসকল, আজি উৰুকা গৰু বিহু আৰু আপোনালোকৰ সমূহ পৰিয়াললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আৰু নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আকৌ আজিৰ নতুন এটা ভিডিঅ'ত। সঁচাকে বিহু বতৰত চবেই কাপোৰ কানি কিনি আছে আৰু ফটো মাৰি আছে। মই একো কৰা নাই, ফটো কৰা নাই আৰু কাপোৰো কিনা নাই, কিন্তু এইবুলি মানে ভবা নাছিলো মই যে নতুন কাপোৰ পাম বুলি। মানে ৰাজত ভাই মানে গিফ্ট দি দিছে, তাৰ কাৰণে লৈ আনো বিহুৰ কাৰণে। বৰ দামী আছে ভাই, বহুত বহুত ধন্যবাদ দেই। থেংক ইউ। মই সঁচাকে এক্সপেক্ট কৰা নাছিলো যে মই মানে নতুন কাপোৰ পিন্ধিম বিহু। আৰু ই মোৰ ঘৰত আহিম বুলি কৈ আছিলে, মই কিবা প্লানিং বনাই মানে তাক ৰখাই থৈ দিছো। নিজে আহিছে মানে ডাইৰেক্ট গিফ্ট দিবলৈ। পিন্ধি চাওঁ, পিন্ধি ললো, কেনেকুৱা লাগিছে জনাই দিব। নতুন কাপোৰ বিহুৰ উপহাৰ বিহুৰ নামত আৰু মোকতো ভাল লাগিছে বাৰু, আপোনালোক কেনেকুৱা লাগিছে জনাই দিব। মজা মজা ন? থেংক ইউ দেই। বেয়া চেয়া নাপাব দেই, কিন্তু মোৰ ফালৰ পৰা দিবলৈ একো নাই ভাইটি হিচাপত দিছো আৰু নেক্সট টাইম চিয়ৰ মই দিম দেই, অহা বছৰ। একো নাই বহুত ভাল লাগিছে, ধন্যবাদ দেই ভাই। বিহুৰ পিঠাটো আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিছো, মানে ৰজত বাই আৰু মই। সেয়া চাহ দিছো, লগতে বিহুৰ পিঠা মানে এইটো গৰু পিঠা মানে খাব পাৰে আৰু আজি। আৰু এইটো আঠফল না কি কয়? আঠফল আটলাছ বুলি কয় আৰু বাই খাই ল দেই। খাই আছো। আজি গৰু ঘাঁহ ধোৱাটো আমি একেলগে ধুব নোৱাৰিলো, মানে তাৰপিছত মোৰ মানে অলপ মানে ইহঁতে বৰ লেট কৰিলে, মানে তাৰপিছত মই আগতীয়াকৈ গৈ ধুৱাই দিলো আৰু তাৰপিছত ডাইৰেক্ট আহি আমাৰ ঘৰতে মই মানে তাৰপৰা উভতি আহোঁতে ডাইৰেক্ট আমাৰ ঘৰতে মাতি মেলি আজি নিয়মটো মানে আৰম্ভ কৰিব দিছে আৰু বৰণ ভাই দেই। চেম টিউ দেই, বিশ্ব আছে এইফালে হিৰাদা। নমস্কাৰ, আপোনালোক চবকে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনালো। আৰু এইফালে মনোজে পুৰা ভিডিঅ' বনাই আছে, লগত আছে চাহ আৰু এইটো পিঠা। এইটো কি কৈছিলে আমাৰ ৰজত বাই জানে? এটলাছ না আটলাছ কয়। মনোজ বাই তাই ঘৰলৈকে, তাৰপিছত মামা ঘৰৰ পৰা ওচৰতে আছেতো। তাৰপিছত আজিৰ দিনটো এইটো খোৱাটো ভাল। মানে আপোনালোকে ভাবিছে চাগে এইটো কি? এইটো হৈছে আমলৈ পৰুৱা কয়। আজিৰ দিনটো খালে মানে বহুত ভাল হয়। মই এতিয়া টেষ্ট কৰি চামে, মেগীলৈকে লাগিছে চাবৰ কাৰণে। মজা টেঙা আছে, কিন্তু খাবলৈ মজা। ৰজতে বোলে প্ৰথমবাৰ খাইছে লাইফত, ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চ। দে খা, কেনেকুৱা লাগিছে? মজা, টেঙা আৰু মজা। মজা লাগিলে দে খাই। আৰু এতিয়া ওলাম ডাইৰেক্ট ৰজত বাই ঘৰত বিহু খাবলৈ। আজি গৰু বিহু হয়, কিন্তু ৰজত ভাইহঁতৰ বোলে আজি মানুহ বিহু। আহি পালো ৰজত বাই ঘৰত। এইটো ৰজত বাই ঘৰটো। প্ৰথমবাৰ ৰজত বাই ঘৰত আহিছো। অলপ মোকো লাজ লাগিছে ভাই, অলপ একো নাই দে। ভিতৰত উমা পাই ন? থেংক ইউ দেই। এইটো হৈছে আমাৰ পূজা বাইদেউ, চিনি পাওঁ বাৰু। আমি এটা সময়ত ফ্ৰেণ্ড আছিলোঁ স্কুল লাইফত। এইটো ৰজত বাই মা ন? নমস্কাৰ। ৰজত আন্টি নেকি? চৰি দেই, এই ওপৰৰ বাল্বটো কম হৈছে, সেইকাৰণে মানে এটা আনিছে। পোহৰটো কম হৈছে মানে। তাৰপিছত উমাই আহি চালোঁ, এইফালে টিভি আছে আৰু লগত টেবুল বহাই মেলি আনিয়ে দিলে লগালগ। ইয়াত কি এইটো আখৈ লাৰু আৰু মুড়ি লাৰু, দৈ চিৰা। এইটো বহুত দিনৰ পিছত খাম দেই, ভাল লাগিব খাই। আৰু ইয়াৰ কাৰণে এইটো বাই বল আৰম্ভ কৰি দিওঁ আৰু। পূজা খালি নাই? খালি ন? তেনেহ'লে আমি আৰম্ভ কৰোঁ। এটা সময়ত মানে যেতিয়া সৰু আছিলোঁ, এই মুড়ি লাৰুটো মোৰ বহুত ফেভাৰাইট আছিলে। আগতে ইয়াকে আৰম্ভ কৰোঁ, সেইকাৰণে পোহৰ কমোৱাৰ বাবে মানে লাইটটো লৈ লৈছোঁ আৰু ইয়াত। মই মুড়ি লাড্ডু ভাল পাই বুলি কোৱাৰ লগে লগে ৰজত বাই আকৌ দুটা আনি দিলেগৈ ইয়াত, আৰু লগতে চাহ।
তো খাই কৰি দিলি সেই মই খাই আছোঁ লাহে লাহে খাই আছোঁ দেই মই খাই দিলোঁ তামাম ঠেচি বঢ়াই এইটো আগতীয়াকৈ উঠি গ'ল মইতো কিন্তু ঠিকছে খাইছোঁ দেই লাজ চাজ কৰা নাই মই হ'লে খোৱা বোৱা লাজ নকৰোঁ মেইন কথাটো ই অলপ লাজ কৰিছে নে এদিন মাতিম ইয়াক ভাত খাবলৈ কিমান খাই চাম মানে খাম নেৰো খোৱাবলৈ নেৰো আৰু বাহিৰত বৰষুণ দিয়া আকৌ আৰম্ভ হৈ গ'ল আৰু একেবাৰে মানে বিহুৰ বতৰত বৰষুণ দিলে কি বিহু মানিবি আৰু ন ভাল নালাগে মানে দেই এতিয়া অলপ সময় ৰখি মেলি অলপ পেটেৰ কৰি কথা পাতি লওঁ এইটোৱে আৰু তাৰপিছত বৰষুণ দিলে কমিলে মানে ওলাই আহিলোঁ ৰজত ভাই ঘৰৰ পৰা আৰু এতিয়া ৰজত ভাই মোক ঘৰত থৈ আহিব বোলে তাক ঘৰলৈ থৈ আহোঁ আৰু ল এইটো চাব কি হৈ গ'ল স্কুল বাছ ন এইবিলাক অলপত বাছি গ'ল দেই অঁ JCB আনিলে দেখোন লাকত বাচিলে JCB যাব উঠাব চাগে JCB লগতে Go create what you want, feel compelled, yeah. And once